এনেকুৱা আমাৰ বিজেপিৰ লগত পাৰ্টনাৰ হ'ব নহ'ব এনেকুৱা আমাৰ আজি আলোচনা হোৱা নাই। অহাকালি আমি গভৰ্ণৰ ডাঙৰীয়াক আমি লগ কৰিম। ইয়াৰ পিছত যিহেতু আমাৰ দায়িত্ব আছে চিফ মিনিষ্টাৰ ডাঙৰীয়াক লগ কৰা বা ইনভাইট কৰা, সেই হিচাপে আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াক আমি অহাকালি লগ কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁলোকে সমৰ্থন দিব আপোনালোকক। সমৰ্থন নাই, আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিখিনি কথা কৈছে আমি ভালে পাইছোঁ, আমাক সমৰ্থন দিয়াটো। আৰু আমিও এইটোৱে বিচাৰিছোঁ সকলো পলিটিকেল পাৰ্টিয়ে যাতে আমাক চৰকাৰ হোৱা ক্ষেত্ৰত বা চৰকাৰ চলোৱা ক্ষেত্ৰত আমাক যাতে সহায় কৰে। সকলো দল সংগঠন বা সকলো পলিটিকেল পাৰ্টিৰ আমাৰ সহায় লাগে। BTC চলোৱা ক্ষেত্ৰত আমি সহায় বিচাৰিম। মেণ্ডেট যোনটো দিলে ৰাইজে, সেই মেণ্ডেটৰ ওপৰত কি ক'ব? কিয় এনেকুৱা ধৰণৰ এটা সাংঘাতিক মেণ্ডেট, যিটো মেণ্ডেটটো কোনো আশা কৰা নাছিলে? নাই, সেইটো অলৰেডি আমাৰ PMB আলোচনা কৰিছে। আমি কৈছোঁ যে BPF দল হিচাপে যিখিনি ইলেকশ্যনৰ সময়ত ইস্তাহাৰত দি পেলাই যিখিনি প্ৰচাৰ চলাইছোঁ আমি, যে ৰাইজক কিছুমান নিডছ যিটো মানে আমি ভাবি আছোঁ যে BTC বাকী ৰাইজৰ কিহৰ অভাৱ হৈ আছে সেইটো আমি বুজি পাওঁ। দল হিচাপে আমি সেইটো গেৰেণ্টি হিচাপে আমি কাম কৰি আহিছোঁ আৰু প্ৰতিশ্ৰুতি দিছোঁ যে ৰাইজে আমাৰ BPF দলে যিখিনি প্ৰতিশ্ৰুতি দি পেলাই আমি প্ৰচাৰ চলাইছে, ইয়াৰ ওপৰত সকলো শ্ৰেণীৰ সকলো ৰাইজে সকলো জাতি জনগোষ্ঠীয়ে ছেটিছফাইড নিশ্চয় হৈছে। যাৰ কাৰণে BPFক আজি সকলো শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনে হওক বা সকলো শ্ৰেণীৰ ৰাইজে হওক বা গোটেই BTC-বাসী ৰাইজে আমাক সমৰ্থন দিছে, যাৰ কাৰণে আমি আজি এইখিনি চিটটো পাবলৈ সক্ষম হৈছিল। নিশ্চয় ছেটিছফাইড হৈছে। কাৰণ সেইটোৱে মই অলপ আগত যিটো কৈছে যে প্ৰমোদ বড়োৱে BTC-বাসী ৰাইজক যেনেকুৱা কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে, ইয়াত ভিতৰত এটাও কাম হোৱা নাই, এটাও কাম কৰিব পৰা নাই। আৰু আমি কৈছোঁ যে আমি চৰকাৰ অহাৰ পিছত BTC-বাসী ৰাইজৰ কাৰণে আমি কি কি কাম কৰিম, সেইটো ইয়াৰ ওপৰত BTC-বাসী ৰাইজে নিশ্চয় ছেটিছফাইড হৈছে আমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত। সেইকাৰণে সকলো শ্ৰেণীৰ সকলো ৰাইজে আমাক সমৰ্থন দিছে বুলি আমি অনুভৱ কৰিছোঁ। নহ'লে BPF দলে আজিৰ দিনত এনেকুৱা চিট পোৱাটো অসম্ভৱ কথা। নিশ্চয় ছেটিছফাইড হৈছে আৰু আমি যেনেকৈ প্ৰতিশ্ৰুতি দিছে এনেকৈ আমি কাম কৰিম। নাই, এইটো কথা আমি আলোচনা কৰিম। যদি কোনোবা UPPL বা কোনোবা কংগ্ৰেছ বা কোনোবা BJP বা কোনোবা ৰাইজৰ দল বা কোনোবাই যদি আমাক চৰকাৰ চলোৱা ক্ষেত্ৰত যদি সমৰ্থন জনায়, আমি কাকো ডিনাই কৰাৰ কোনো প্ৰশ্ন নাহে। স্পষ্ট কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে BPF জয় লাভ কৰা মানে NDA জয়, UPPL জয় লাভ কৰা মানে NDA জয়। BPFৰ লগত আপোনালোকৰ কেতিয়াও সংঘাত কৰিব, BJPৰ লগত আপোনালোকৰ সংঘাত নাই, UPPL আৰু BPFক একলগ কৰাৰ কাৰণে চেষ্টা কৰি আছে। নাই, ইয়াৰ আমি BPF দল হিচাপে আমি ইলেকশ্যনত আগৰ পৰাই আমি কৈ আহিছোঁ যে কোনোবা দলে কোনোবা সংগঠনে আমাৰ BPFক ছাপৰ্ট কৰাৰ ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই। আমি ৱেলকাম জনাইছোঁ। যেনিবা আপোনালোকে দেখিছে GSPয়ে এটা সময়ত আমাক ছাপৰ্ট দিম বুলি, আমাক ক'ব লগা একো নাই, ৱেলকাম জনাইছোঁ। এটা সময়ত UDFে আমাক ছাপৰ্ট কৰিছিল, ৱেলকাম কৰিছোঁ আমি। এটা সময়ত কংগ্ৰেছে আমাক ছাপৰ্ট কৰিছিল, আমি ৱেলকাম কৰিছোঁ। কিন্তু এলায়েন্সত কৰা নাই, জাষ্ট এলায়েন্স কৰা নাই আমি কাৰো লগত। কিন্তু কোনোবা দলে যদি বা কোনোবা সংগঠনে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আমাৰ ৰিজেক্ট কৰাৰ কোনো প্ৰশ্নই নাহে। আজিৰ দিনত যেনিবা UPPলে সেই কথাটো কৈছে, ৱেলকাম।
সহযোগ কৰক আমাৰ ক'ব লগা কি আছে ভালেই হ'ব হয় না নহয় কথাটো বিজেপি চৰকাৰৰ অংশীদাৰত থাকিব নালাগে বা আপোনালোকৰ চৰকাৰটো হ'বই বিজেপি ল'লেহে আমি ইচ্ছা কৰি কৰবাত যদি বিজেপিৰ লগত থাকিম বা কংগ্ৰেছৰ লগত থাকিম আমি ক'ব পাৰি আমি সৰু পাৰ্টি বিজেপিয়ে যদি এটা প্ৰস্তাৱ আপোনালোকৰ এনেকুৱা আমাৰ বিজেপিৰ লগত পাৰ্টনাৰ হ'ব নহ'ব এনেকুৱা আমাৰ আজি আলোচনা হোৱা নাই অহাকালি আমি গভৰ্ণৰ ডাঙৰীয়াক আমি লগ কৰিম ইয়াৰ পিছত যিহেতু আমাৰ দায়িত্ব আছে চিফ মিনিষ্টাৰ ডাঙৰীয়াক লগ কৰা বা ইনভাইট কৰা সেই হিচাপে আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াক আমি অহাকালি লগ কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁলোকে সমৰ্থন দিব আপোনালোকক সমৰ্থন নাই আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিখিনি কথা কৈছে আমি ভালে পাইছোঁ আমাক সমৰ্থন দিয়াটো আৰু আমিও এইটোৱেই বিচাৰিছোঁ সকলো পলিটিকেল পাৰ্টীয়ে যাতে আমাক চৰকাৰ হোৱা ক্ষেত্ৰত বা চৰকাৰ চলোৱা ক্ষেত্ৰত আমাক যাতে সহায় কৰে সকলো দল সংগঠন বা সকলো পলিটিকেল পাৰ্টীৰ আমাৰ সহায় লাগে BTC চলোৱা ক্ষেত্ৰত আমি সহায় বিচাৰিম মেণ্ডেট যোনটো দিলে ৰাইজে সেই মেণ্ডেটৰ ওপৰত কি ক'ব কিয় এনেকুৱা ধৰণৰ এটা সাংঘাতিক মেণ্ডেট যিটো মেণ্ডেটটো কোনো আশা কৰা নাছিলে নাই সেইটো অলৰেডি আমাৰ PMB আলোচনা কৰিছে আমি কৈছোঁ যে BPF দল হিচাপে যিখিনি ইলেকশ্যনৰ সময়ত ইস্তাহাৰত দি পেলাই যিখিনি প্ৰচাৰ চলাইছোঁ আমি যে ৰাইজক কিছুমান নিডছ যিটো মানে আমি ভাবি আছো যে BTC বাকী ৰাইজৰ কিহৰ অভাৱ হৈ আছে সেইটো আমি বুজি পাওঁ দল হিচাপে আমি সেইটো গেৰেণ্টি হিচাপে আমি কাম কৰি আহিছোঁ আৰু প্ৰতিশ্ৰুতি দিছোঁ যে ৰাইজে আমাৰ BPF দলে যিখিনি প্ৰতিশ্ৰুতি দি পেলাই আমি প্ৰচাৰ চলাইছে ইয়াৰ ওপৰত সকলো শ্ৰেণীৰ সকলো ৰাইজে সকলো জাতি জনগোষ্ঠীয়ে ছেটিছফাইড নিশ্চয় হৈছে যাৰ কাৰণে BPFক আজি সকলো শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনে হওক বা সকলো শ্ৰেণীৰ ৰাইজে হওক বা গোটেই BTC-বাসী ৰাইজে আমাক সমৰ্থন দিছে যাৰ কাৰণে আমি আজি এইখিনি চিটটো পাবলৈ সক্ষম হৈছে নিশ্চয় ছেটিছফাইড হৈছে আচ্ছা মোৰ প্ৰশ্ন হৈছে যে কিহৰ কাৰণে প্ৰমোদ বড়ো প্ৰত্যাখ্যান কৰি অভূতপূৰ্ব সঁহাৰি আপোনাক দিলে কাৰণটো আপুনি কি বুলি ভাবে কাৰণ সেইটোৱে মই অলপ আগত যিটো কৈছে যে প্ৰমোদ বড়োৱে BTC-বাসী ৰাইজক যেনেকুৱা কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে ইয়াত ভিতৰত এটাও কাম হোৱা নাই এটাও কাম কৰিব পৰা নাই আৰু আমি কৈছোঁ যে আমি চৰকাৰ অহাৰ পিছত BTC-বাসী ৰাইজৰ কাৰণে আমি কি কাম কৰিম সেইটো ইয়াৰ ওপৰত BTC-বাসী ৰাইজে নিশ্চয় ছেটিছফাইড হৈছে আমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত সেইকাৰণে সকলো শ্ৰেণীৰ সকলো ৰাইজে আমাক সমৰ্থন দিছে বুলি আমি অনুভৱ কৰিছোঁ নহ'লে BPF দলে আজিৰ দিনত এনেকুৱা চিট পোৱাটো অসম্ভৱ কথা নিশ্চয় ছেটিছফাইড হৈছে আৰু আমি যেনেকৈ প্ৰতিশ্ৰুতি দিছে এনেকৈ আমি কাম কৰিম প্ৰমোদ বড়ো ডাঙৰীয়াই আজি এটা কথা কৈছে যে সংবাদমেলত কৈছে যে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে তেখেতসকলে আপোনালোকৰ চৰকাৰৰ সমৰ্থন দিব কাৰণে তেখেতসকলে সমৰ্থন দিব নাই এইটো কথা আমি আলোচনা কৰিম যদি কোনোবা UPFL বা কোনোবা কংগ্ৰেছ বা কোনোবা BJP বা কোনোবা ৰাইজৰ দল বা কোনোবাই যদি আমাক চৰকাৰ চলোৱা ক্ষেত্ৰত যদি সমৰ্থন জনায় আমি কাকো ডিনাই কৰাৰ কোনো প্ৰশ্ন নাহে স্পষ্ট কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে BPF জয় লাভ কৰা মানে NDA জয় UPPL জয়লাভ কৰা মানে NDA জয় BPFৰ লগত আপোনালোকৰ কেতিয়াও সংঘাত ক্ষমা কৰিব বিজেপিৰ লগত আপোনালোকৰ সংঘাত নাই UPPL আৰু BPFক একলগ কৰাৰ কাৰণে চেষ্টা কৰি আছে নাই ইয়াৰ আমি BPF দল হিচাপে আমি ইলেকশ্যনত আগৰ পৰাই আমি কৈ আহিছোঁ যে কোনোবা দলে কোনোবা সংগঠনে আমাৰ BPFক ছাপোৰ্ট কৰাৰ ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই আমি ৱেলকাম জনাইছোঁ যেনেবা আপোনালোকে দেখিছে GSPয়ে এটা সময়ত আমাক ছাপোৰ্ট দিম বুলি আমাক ক'ব লগা একো নাই ৱেলকাম জনাইছোঁ
এটা সময়ত UDF আমাক ছাপোৰ্ট কৰিছিল, ৱেলকাম কৰিছোঁ আমি। এটা সময়ত কংগ্ৰেছে আমাক ছাপোৰ্ট কৰিছিল, আমি ৱেলকাম কৰিছোঁ। কিন্তু এলায়েন্স